চীন দেশৰ লগত আপোনালোকে নিশ্চয় পৰিচিত। ইহঁতে একো সুযোগে হাতৰ পৰা এৰি যাব নিদিয়ে। এইবাৰ ইহঁতে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ বেয়াকৈ প্ৰস্তুতি চলাই আছে। ইহঁতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পৃথিৱীৰ ভিতৰতে ডাঙৰ ডেম বা ভেটা বনোৱাৰ প্ৰস্তুতি চলাই আছে, যাৰ ফলত ব্ৰহ্মপুত্ৰ নদীখন সিহঁতৰ কণ্ট্ৰলত আহি যাব। অৰ্থাৎ সিহঁতে যেতিয়া মন যায় তেতিয়াই আমাৰ ভাৰতবৰ্ষত বানপানী আৰু পানী নোহোৱা কৰিব পাৰিব। আচলতে চীনৰ উদ্দেশ্যনো কি? মিডক নামৰ ঠাইখিনিৰ পৰাই আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনে ভাৰতবৰ্ষত প্ৰৱেশ কৰে আৰু এই ঠাইখিনিতে চীনে পৃথিৱীৰ ভিতৰতে ডাঙৰ বান বনাবলৈ গৈ আছে। কিন্তু এটা কথা মনত ৰাখিব, যদি চীনে এই বিশাল ডেমটো নিৰ্মাণ কৰে তেনেহলে ভাৰতবৰ্ষৰ ওপৰত যেতিয়া ইচ্ছা তেতিয়া অধিকাৰ প্ৰয়োগ কৰিব পাৰিব। গতিকে যদিও আমি ভাবি চোৱা নাই কথাটো বহুত চিন্তনীয়। আচলতে চীনে কি কৰিবলৈ গৈ আছে আৰু এই ডেমটোৰ সহায়ত ভাৰতবৰ্ষৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে, ভিডিঅ'টো শেষলৈ চালে সকলোবোৰ বুজিব। যদিহে আপুনি ভাৰতবৰ্ষবাসী তেনেহলে এই কথাটো জানি থৈ দিয়াটো বহুত প্ৰয়োজনীয়। গতিকে বলক চীনৰ উদ্দেশ্যবোৰ জানি লওক। আপোনালোকে জানেনে যে ব্ৰহ্মপুত্ৰ নদীখনে ক'ৰ পৰা কেনেকৈ ওলাই আহি জন্মগ্ৰহণ কৰিছিল? কাৰণ এই ভিডিঅ'টো চোৱাৰ আগে আগে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে জনাটো বহুত প্ৰয়োজনীয়। যদি নাজানে তেনেহলে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মোৰ এটা সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে। ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত চীন আৰু ভাৰতৰ বহুতবাৰ বিবাদ আগতেও লাগিছে, কিন্তু এইবাৰ বিষয় গম্ভীৰ হয়। কাৰণ ব্ৰহ্মপুত্ৰ নদীখন যিখিনি ঠাইৰ পৰা ভাৰতবৰ্ষত প্ৰৱেশ কৰে তাতেই এটা বৃহৎ ডেম প্ৰজেক্ট বনোৱাৰ প্ৰস্তুতিত চীনে সম্পূৰ্ণভাৱে লাগি আছে। অৰ্থাৎ ভাৰতবৰ্ষৰ ব্ৰহ্মপুত্ৰত অধিকাৰ ল'বলৈ গৈ আছে। যদিহে এই প্ৰজেক্টটো সফল হয় তেনেহলে ভাৰতবৰ্ষত বিনাশকাৰী ৰূপৰ প্ৰভাৱ পৰিব। কেনেকৈ সেইটো শুনক। তিব্বতৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এই ঠাইখন সাগৰৰ গভীৰতাৰ পৰা জোখো যদি প্ৰায় 500 কিলোমিটাৰ ওখত অৱস্থিত। সেইবাবে তিব্বতৰ পৰা নামি যোৱা নদীৰ পানীৰ গতি বহুত বেছি হয়, যাৰ ফলত পাহাৰৰ মাটিবোৰো খহাই লৈ যায়। সেইবাবে বহুত আগতেই চীনে মাটিবোৰ খহি যাব নোৱাৰাৰ বাবে তাত বহুতো বান বা ডেম বনাই থৈ দিছে আৰু এই ডেমবোৰৰ সহায়ত সিহঁতে হাজাৰ হাজাৰ মেগাৱাটত বিজুলী উৎপন্ন কৰে। আপোনালোকে শুনি আচৰিত হ'ব যে চীনে এখন এনেকুৱা দেশ য'ত 50,000তকৈও বেছি ডেম বনোৱা আছে। ইহঁতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ডেমৰ পিছত ডেম বনাই গৈয়ে আছে। চীনে কৈছে যে সিহঁতৰ উদ্দেশ্য কেৱল বিজুলী উৎপন্ন কৰা, কিন্তু এইবাৰ ব্ৰহ্মপুত্ৰ নদীখন সিহঁতৰ নিজৰ কৰিব যেন ভাৱ হৈছে। ইহঁতে এইবাৰ প্ৰকৃতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্লেন কৰিছে। নদীৰ ধাৰ পানীবোৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ চিন্তা কৰিবও পাৰে। বৰ্তমানলৈ চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 12টা ডেম বনাই থৈ দিয়া আছে, যাৰ ফলত দেখা যায় যে য'ত য'ত এই ডেমবোৰ বনোৱা আছে তাতেই কেতিয়াবা বানপানী আৰু কেতিয়াবা খৰাং হোৱা দেখিবলৈ পোৱা যায়, যিটো আমাৰ বাবে জ্বলন্ত উদাহৰণ হয়। কিন্তু সিহঁতে দয়ামায়াৰ কথা একোৱে নাভাবে আৰু এতিয়াও সিহঁতৰ ভোক কমাই নাই। কাৰণ এইবাৰ ভাৰত আৰু চীনৰ বৰ্ডাৰত সিহঁতে এই বিশাল ডেমটো বনাবলৈ গৈ আছে। এই ডেমটো বাকী ডেমবোৰতকৈ বহুগুণে ডাঙৰ হয়। লগতে এই ডেমটোৰ 300 আৰব কিলোৱাট বিদ্যুৎ উৎপন্ন কৰিব পৰা ক্ষমতাও আছে। কিন্তু এইবাৰ ইহঁতে বিজুলী উৎপন্নৰ বাহানা দেখাই ব্ৰহ্মপুত্ৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে। কাৰণ ইহঁত কূটনীতিৰ ভাণ্ডাৰ হয়। সিহঁতে যেতিয়া মন তেতিয়া পানী এৰি দি বানপানী কৰি দিব বা পানীবোৰ বন্ধ কৰি ভাৰতবৰ্ষখন শুকাই থব। ইয়াৰ বেছি প্ৰভাৱ আমাৰ অসমতো পৰিব। এইবাৰ জানি লওক যে এই নদীখনক লৈ ভাৰতবৰ্ষ আৰু চীনৰ মাজত কিবা এগ্ৰিমেণ্ট আছে নেকি। এই নদীটোত বহুত আগৰে পৰা চীনে ডেম নিৰ্মাণ কৰি আহি আছে, কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে আজিলৈকে চীনে ভাৰতৰ লগত একোৱে এগ্ৰিমেণ্ট কৰা নাই। আপোনালোকে ঠিকেই শুনিছে।
বৰঞ্চ চীনে ব্ৰহ্মপুত্ৰ নদীত বনোৱা ডেমবোৰৰ ডাটাবোৰ আমাৰ ভাৰতবৰ্ষৰ তাত প্ৰতি বছৰে বছৰে ৮০ লাখ টকাত বিক্ৰী কৰিহে আহিছে। মুঠতে চাৰিওফালে আমাৰে লোকচান কৰি আছে। যেতিয়া চীন আৰু ভাৰতৰ মাজত বিবাদ লাগে তেতিয়া চীনে এই ডাটাবোৰ পইচা দিলেও দিয়া বন্ধ কৰি দিয়ে, অৰ্থাৎ নিজৰ ইচ্ছামতে থাকে। মই যে এই ডাটাবোৰৰ কথা কৈ আছো, এই ডাটাবোৰত আচলতে কি লিখা থাকে জানে নেকি? এই ডাটাবোৰত ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰা ডেমবোৰৰ সম্পূৰ্ণ তথ্য লিখা থাকে, অৰ্থাৎ ডেমটো বছৰত কেইবাৰ খুলিছিল, ডেমটোৰ পানীৰ পৰিস্থিতি কেনেকুৱা হৈছিল, এনেকুৱা সকলোবোৰ তথ্য থাকে। এই তথ্যবোৰৰ পৰাই ভাৰতবৰ্ষই গম পায় যে ভাৰতৰ নামনি ঠাইবোৰ সুৰক্ষিত অৱস্থাত আছে নে নাই। 2017 চনৰ সীমা বিবাদৰ পৰা চীনে এই তথ্যবোৰ ভাৰতক শ্বেয়াৰ কৰাই বন্ধ কৰি দিছিল। তাৰ পিছত 2018ত নতুনকৈ ভাৰতবৰ্ষৰ লগত আৰু এগ্ৰিমেণ্ট কৰে। চীনে কৈছিল যে প্ৰতি বছৰে 15 মে'ৰ পৰা 15 অক্টোবৰৰ ডাটাবোৰ ভাৰতবৰ্ষৰ লগত শ্বেয়াৰ কৰিব। কিন্তু বৰ্তমান প্ৰস্তুত কৰি থকা চীনৰ বিশ্বৰ ভিতৰতে বিশাল ডেমটোহে চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু ইয়াৰ প্ৰভাৱৰ পৰা বাচিবলৈ আমাৰ ভাৰতেও পিছুৱাই থকা নাই। আমাৰ ভাৰতেও এটা এনেকুৱা দেশী জগাৰ বনাইছে যে চীনে আমাক একোৱে কৰিব নোৱাৰিব, কাৰণ অৰুণাচলত আমাৰ ভাৰতেও এটা বিশাল বান্ধ বনাব। যদি চীনে বেছিকৈ পানী এৰি দিয়ে তেতিয়া অৰুণাচলৰ এই ডেমটোৱে আমাক ৰক্ষা কৰিব। এতিয়া আপোনালোকে কওক যে চীনে আমাক ক্ষতি কৰিব বুলি ভাবিছে নেকি, নে বিদ্যুৎ উৎপাদন কৰাই সিহঁতৰ মুখ্য লক্ষ্য? আপোনাৰ মনোভাৱ কমেণ্ট বক্সত নিশ্চয় প্ৰকাশ কৰিব। গতিকে আজিলৈ ইমানেই। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ।